দাস নামৰ যুৱকজনক গ্ৰেফতাৰ কৰা কাণ্ডক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা দিছোঁ। ভিক্টৰ দাসে কেৱল এজন পুলিচ বিষয়াক অভিযোগ দিছিল ছ'চিয়েল মিডিয়াৰ জৰিয়তে। অভিযোগ দিয়াৰ কাৰণে অভিযোগকাৰীক গ্ৰেফতাৰ কৰাৰ ঘটনা নাভূত নাচুত ঘটনা। এয়া গণতন্ত্ৰৰ সম্পূৰ্ণ পৰিপন্থী ঘটনা, এয়া বেআইনী কাম। তেওঁ কেৱল অভিযোগ কৰিছিল আৰু সেই অভিযোগৰ বিচাৰ হোৱা উচিত আছিল। অভিযোগৰ বিচাৰ কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীক গ্ৰেফতাৰ কৰি চৰকাৰে জনাই দিছে যে এই দেশত গণতন্ত্ৰ নাই। বৰ্তমান এই দেশত ফেচিবাদ চলিছে, এই দেশত স্বৈৰতন্ত্ৰ চলিছে আৰু এই দেশত কোনেও সঁচা কথা ক'ব নোৱাৰে। এই দেশত প্ৰতিবাদ কৰিলে, এই দেশত চৰকাৰৰ বিৰুদ্ধে মাত পাতিলে, এই দেশত দুৰ্নীতিৰ বিৰুদ্ধে মাত পাতিলে গ্ৰেফতাৰ কৰা হয়। এইটোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি ভিক্টৰ দাসক গ্ৰেফতাৰ কৰি প্ৰমাণ কৰি দিলে। আমি ভিক্টৰ দাসৰ গ্ৰেফতাৰক গৰিহণা দিছোঁ। ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যাতে ভিক্টৰ দাসক অতি সোনকালে মুকলি কৰি দিয়া হয়। আৰু যদিহে ভিক্টৰ দাসক মুকলি কৰি দিয়া নহয়, অসমৰ সকলো ৰাইজকে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে, সকলোকে মাত মাতিবৰ কাৰণে আৰু ভিক্টৰ দাসৰ হৈ সকলোকে এখানি মাত দিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।